Hello, welcome back to my YouTube channel guys. আজি মই যাই আছো মোৰ চাইকেলখন ভাল কৰিব অলপ শ্লা হৈছে সেইকাৰণে মই আজি ৰামপুৰ যাই আছো যাই থাকো চাইকেলখন অলপ ভাল কৰোঁ যিহেতু কালি স্কুল খুলিব সেইকাৰণে অলপ চাইকেলখন ভাল কৰোঁ শ্লা হৈ আছে যিহেতু সেইকাৰণে আমি চক পালোঁ আহি আৰু দূৰ আছে অলপ যাই থাকো আমি এতিয়া চক পালোঁ আমি আহি স্কুল পালোঁ অলপ জলকে আছো নাদু অলপ চাইকেলটো জলকে চলাই দিয়া তেতিয়াহে আমি সলকান্তে যাম এটা কথা কওঁ অসমত চাইকেল অলপ জলকে চলাব লাগে আমি স্কুল পালোঁ এইটো হ'ল আমাৰ স্কুল আমি ইয়াতে পঢ়োঁ জনতা হাইস্কুল ৰামপুৰ এইটো আমাৰ স্কুল মোৰ চাইকেলখন বয়া হৈছে অলপ ভাল কৰিব আহিছে চাইকেলখন চাকা দুটা শ্লা হৈছে সেইকাৰণে অলপ মই আহিলোঁ চাইকেলৰ গেৰেজত যিহেতু মোৰ এখন বাচন্তি সেইকাৰণে মই অলপ ভাল কৰি যাওঁ এইখন এই চাকা দুটা শ্লা হৈছে কি সুধিব যাব যা সুধি নিছোঁ গাড়ী চাকা দুটা শ্লা হৈছে তাৰমানে হেঁকনা আহিছে বহুত এই চাওকচোন হেঁকনা আহিছে সেইকাৰণে অলপ চাইকেলখন ভাল কৰোঁ বেছি টকা নাযায় 40 টকা 50 টকামান যাব গাইছ মই চাইকেলখন আনিব যাই আছোঁ তাক আনিব দিলোঁ একেলগে তেতিয়াহে গম পাম কি বেমাৰ হৈছে চাইকেলখনত আন এতিয়া ডাক্তৰক দিলোঁ মই চাইকেলখন এতিয়া কি বেমাৰ হৈছে তেতিয়াহে ধৰিব পাৰিম মোৰ চাইকেলখনত গমেই পায় ডাক্তৰবিলাক এটা বস্তু দেখালে বহুতটা দিয়ে সেইকাৰণে মোৰ চাইকেলখন দেখাব আনিছোঁ কি হৈছে ভাল কৰি আছে এতিয়া কি হৈছে গম পাম করা হল বেশি টাকা না মাত্র 40 টাকা যো আমি যাই থাকো উঠি ললো সাইকেলত রামপুরত বহুত গাড়ীত থাকি চাইকেল চলাব নোৱাৰি আমি এতিয়া অলপ ৰখিলা তাতে অলপ ঠাণ্ডা খাওঁ দুচোন জলকে যাওঁ গাড়ী চলা বেগটো ভাল কৰিব লগা আছিল অলপ গুণৰ বেগ এটা তাৰমানে বয়া হৈছে সেইকাৰণে বেগটো অলপ ভাল কৰোঁ তাক গাখীৰৰ দুটা কিবা আনিব দিলোঁ ঠাণ্ডা গৰম ধৰিলাম না ৰ'দটো ইমান নাই সেই বুলি অলপ ঠাণ্ডা হা কলা নাখায় গাখীৰ লৈ কলা যিহেতু নাখাওঁ এতিয়া খাই লওঁ খাই দে উঠিলোঁ এতিয়া যাওঁ আৰু
মুকলমক যাব লগা হ'ল কিবা কাম আছে সেইকাৰণে মুকলমক যাওঁ গা চা ধুই লওঁ তাৰপিছত লগ পাই আছোঁ আজি মুকলমক গৈছিলোঁ আৰু মুকলমক যাই কিনে তাতে ভিডিঅ' বনাব নহ'ল কাৰণ অলপ মাৰ কিবা অসুবিধা আছিল সেইকাৰণে গ'লোঁ তাৰপিছত আহি গা চা ধুই কিনে ভাত চাত খাই অলপ বাগৰ দিলোঁ এতিয়া অলপ ফুৰিবলৈ আহিলোঁ অলপ জানত দেখি চাই থাকক ভিডিঅ'টো টাউনলৈ আগত গ'ল মই অলপ দৌৰিব লাগি ৰখ যাই আছোঁ গাইছ ফাৰ্ষ্ট প্ৰথম ভিডিঅ'টো ইয়াতে বনাইছিলোঁ আৰু পানী বহুত শুকালাক ইয়াতে মাছ চাছ নাই এতিয়া ইমান এতিয়া চাকাখন মই থৈ দিলোঁ আজি অলপ ভাল কৰিব গৈছিলোঁ চাকাটো হেকনা হৈ আছিল এতিয়া চাকা পূৰা চিধা কৰি আনিলোঁ যিহেতু কালি স্কুল সেইকাৰণে ভিডিঅ'টো এইখিনিয়ে আছে আৰু ভিডিঅ'টো যদি ভাল লাগিছে লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব আৰু নেক্সট ভিডিঅ'ত লগ পাই আছোঁ